ভিতৰত সলনি হ'ব লাগে সভাপতি সম্পাদক সংবিধান মতে 3 বছৰ কিন্তু 3 বছৰ এটা 4 বছৰ হৈ গ'ল আৰু 4 বছৰত আজিলৈকে এটা জেনেৰেল মিটিং পাতিব পৰা নাই সভাপতি নেতৃত্বতে এটা জেনেৰেল মিটিং পাতিব পৰা নাই কিন্তু তেওঁলোকে এই সিদ্ধান্ত ল'ববোৰ তেওঁলোকৰ সময় থাকে কিন্তু জেনেৰেল মিটিং দিবৰ কাৰণে তেওঁলোকৰ সময় নাথাকে গতিকে এই প্ৰশ্ন তেওঁলোকক সুধিব বিচাৰিছো কিয় জেনেৰেল মিটিং দিব পৰা নাই কিয় সময়মতে তেওঁলোকে নিৰ্বাচন তেওঁলোকে কৰাব পৰা নাই এইটো আমাৰ ডাঙৰ প্ৰশ্ন গতিকে এইটো কমিটিখন গোটেই সম্পূৰ্ণ ইনভেলিড হয় ইলিগেল হয় আৰু ভংগ হৈ গ'ল গতিকে আমাক নতুন কমিটি লাগিব আৰু নতুন কমিটি যাতে জেনেৰেল মিটিং দিয়ক আৰু যিবোৰ সিদ্ধান্ত লয় যাতে যিমানবোৰ সদস্য আছে তেওঁলোকৰ মতামত আৰু তেওঁলোকৰ কনসেন্টটো লৈ যাতে নতুনখন যিবোৰ আইন আমাৰ কনস্টিটিউচন আছে তাতে সলনি কৰি এইবিলাক মতামত লৈহে ভৰাব লাগে কোনো জনসাধাৰণে দেখি থাকে যে আপোনালোকে কলা কাপোৰযোৰ পিন্ধি ৰাইজৰ হৈ কাম কৰে কিন্তু আজি দেখিবলৈ পাইছো আপোনালোকৰ ঘৰৰ ভিতৰতে আপোনালোকে এখন প্ৰেছ মিট কিন্তু কিহৰ বাবে এই প্ৰেছ মিট বহিছে এটা বহুত দুৰ্ভাগ্যৰ কথা চৰকাৰে কিবা এটা কৰিলে অসন্তুষ্ট হৈ সাধাৰণ ৰাইজে প্ৰতিবাদ কৰে ঠিক তেনেধৰণে আজি অধিভোক্তাত নিজৰ অধিকাৰৰ কাৰণে আজি এই কি কয় সংবাদ মেল মাতিবলগীয়া হৈছে গতিকে মেইন কাৰণ হৈ গ'ল যে এজন অধিভোক্তা পাছ কৰাৰ পিছত ইয়াতে ওকালতি কৰা আহে তেওঁলোকক যদি বাধা দিয়ে ইয়াতে ডিফু বাৰ এছ'চিয়েশ্যন য'তনো ডিফু বাৰ এছ'চিয়েশ্যন সন্থাৰ সভাপতি বা সম্পাদক হওক নেতৃত্বতে হওক তেওঁলোকৰ যোনটো কাৰ্যকাল আছে এইটো সম্পূৰ্ণভাৱে অবৈধ যেটো 3 বছৰ কাৰ্যকাল আছে 3 বছৰ ওপৰ হৈ গ'ল 4 বছৰ হ'বলগীয়া হৈছে কিন্তু তেওঁলোকৰ এইটো কাৰ্যকাল নাই কিন্তু তেওঁলোকে কাৰ্যকাল শেষ হোৱাৰ পিছতে এতিয়া সিদ্ধান্ত লৈছে যিবোৰ নতুনকৈ ওকালতি কৰিব অহা ছাত্ৰ ছাত্ৰী হওক বা নতুনকৈ অহা অধিভোক্তাই হওক ইয়াতে যদি প্ৰেক্টিছ কৰিব আহে তেন্তে নিয়মবোৰ বনাইছে যে 2 বছৰ বা 5 বছৰ 2 বছৰ বা 5 বছৰ নোহোৱালৈকে তোমালোকে এটাও ছাবমিশ্যন দিব নোৱাৰে বুলি গতিকে এইটো বস্তু আমি কেতিয়াও আমি মানিব নোৱাৰোঁ আৰু সহ্য নকৰোঁ যদি তেওঁলোকে এইটো নিয়মটো বনাইছে তেন্তে আমি AIB পাছ কৰা বা আমি এনৰলমেণ্ট কৰাটো আমাৰ মূল্যই নাই গতিকে আমি এই সংবাদ মেল জৰিয়তে আমি জনাই দিব বিচাৰিছোঁ যে আজি ইয়াত এই বৰ্তমানৰ চেল্ফ ষ্টাইল প্ৰেছিডেণ্ট বা ছেক্ৰেটাৰী তেওঁলোকৰ নেতৃত্ব লোৱা সকলোকক যে এসপ্তাহ ভিতৰত আমি টাইমলাইন দিছোঁ যদি এসপ্তাহ ভিতৰত আমাৰ দাবী হৈ গ'ল যে অতি শীঘ্ৰে যিবোৰ সিদ্ধান্ত লৈছে সেইটো বাতিল কৰিব লাগে 2 নম্বৰ কথা হ'ল যে অতি শীঘ্ৰে জেনেৰেল মিটিং পাতি নতুনকৈ কমিটি বনাব লাগিব 3 নম্বৰ কথা হ'ল যিসকল নতুনকৈ ইয়াত প্ৰেক্টিছ কৰিব অহা যুৱ যুৱতী বা ওকালতি কৰিব অহা তেওঁলোকক যাতে 2 বছৰ বা 5 বছৰ এইটো আমি কিতা মানি ল'ব এইটো বাতিল হ'ব লাগিব আৰু সকলোকক যাতে সমান এটা দৃষ্টিৰে চাই যাতে মাহিমা চকুতি নাচায় এইটো আমাৰ দাবী 4 নম্বৰ কথা হ'ল যে বৰ্তমান যোনটো কমিটি ভংগ হৈ গ'ল এইটো কমিটি যাতে এডহক কমিটি বনায় আৰু এডহক কমিটিত যাতে পূৰ্ণবোৰ কমিটিবোৰ এডহক কমিটিত যাতে নাথাকে এইটো আমাৰ দাবী তাৰমানে যোৱা আপোনাৰ 5 তাৰিখে এটা তেওঁলোকৰ এক্সিকিউটিভ মিটিং বুলি আছিলে এই এক্সিকিউটিভ মিটিঙত সভাপতি আৰু আপোনাৰ জইণ্ট ছেক্ৰেটাৰী আছিলে কিন্তু এই মিটিঙত আপোনাৰ সম্পাদিকা নাই য'তনো এটা সভা হ'লে সম্পাদক বা সম্পাদিকা থাকিবই লাগে কিন্তু এই তাত মিটিঙত এক্সিকিউটিভ মিটিঙত সম্পাদিকা এবচেঞ্চত তেওঁলোকে এইটো মিটিং আৰু সিদ্ধান্তটো কেনেকৈ লৈছে এইটো ইনভেলিড আৰু এই মিটিঙত এক্সিকিউটিভ মিটিঙত তেওঁলোকে কৈছে যে বৰ্তমান যোনটো আমাৰ কনষ্টিটিউশ্যন আছে এইটো ইনভেলিড বুলি কৈছে গতিকে আইনখন যদি ইনভেলিড হৈছে তেন্তে মিটিংখন কেনেকৈ ইনভেলিড হোৱা নাই এইটো ভংগ হৈছে গতিকে এই গোটেই প্ৰক্ৰিয়াটো তেওঁলোকে অকল নিজৰ এটা শাসন আৰু এটা জাগাত বহিবৰ কাৰণে তেওঁলোকে এইটো ৰাজনীতি কৰিছে আৰু যিসকল তেওঁলোকৰ জড়িত আছে গোটেইকেইটাক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকক নতুন তেওঁলোকক যাতে হাৰাশাস্তি নিদিয়ে এইটো আমাৰ অনুৰোধ তেওঁলোকে মানে কোনে কৰি আছে এইটো ইয়াতে এটা লবি হৈ আছে এটা পলিটিক্স হৈ আছে যে নৰ্থ কোৰিয়াত মানে কিম জং উন যি বিচাৰে এইটো আইনে তাতে চলে কিন্তু ভাৰত এটা আমাৰ ডেম'ক্ৰেটিক এটা গণতান্ত্ৰিক দেশ গতিকে গণতান্ত্ৰিক দেশত চবৰ অধিকাৰ আছে গতিকে আমাৰ অধিকাৰবোৰ তেওঁলোকে যাতে লৈ নাযায় আৰু আমাৰ অধিকাৰবোৰ যাতে আমি সকলোৱে লৈ আমি আগবাঢ়ি যাম আৰু সকলোৱে যাতে আমাৰ যোনটো এডভকেচি প্ৰেক্টিচিং লাইনটো যাতে আমি সকলোৱে গৈ এনজয় কৰিম বা আমি যাতে আমাৰ অনুভূতি দুনিয়াত আমি একেলগে এটা ঘৰত আমি থাকিম এইটো আমাৰ মানে এতিয়া